নমস্কাৰ সতীৰ্থবৃন্দ। পোনপ্ৰথমে যোৰহাট জিলা গাহৰি পালক সন্থালৈ স্বাগতম। মই আজি পংকজ ফুকনে আপোনালোকক মই এটা ভিডিঅ' দেখাবৰ কাৰণে গৈ আছোঁ, যোনটো আমাৰ যোৰহাট জিলাত গাহৰি পালক সন্থাৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহ চলিছে। তাতে আমি সকলোখিনি গোট হৈ পেলাই গাহৰিৰ ওপৰত কিছুমান কথা ডিছকাছ কৰিব গৈ আছোঁ। চ' আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ বিতুপন হাতী বৰুৱা আৰু আমাৰ সতীৰ্থবৃন্দই সকলোৰে তেখেতসকলৰ পৰিচয়সমূহ দাঙি ধৰিছে। তো অনাগত দিনত যাতে আমি সকলোখিনি গোট হৈ পেলাই এনেকৈ যোৰহাট জিলা গাহৰি পালক সন্থাটো আমি উন্নতি পথৰ ফালে আগবঢ়াই নিব লাগিব। চ' সেইটো কাৰণে সকলোৱে এয়া চিনাকি পৰ্বটো ইজনে খুব জৰুৰী। সেইটো কাৰণে আমি চিনাকি পৰ্বটো পোনপ্ৰথমে লৈ গৈছোঁ আৰু বহুতো কথা আজি আমাৰ ডিছকাছ কৰিবলগীয়া। চ' এয়া দেখিব পাই আছে যে আমাৰ লাঞ্চ ব্ৰেকৰ এয়া আমাৰ সামগ্ৰী। চ' সকলোৱে একেলগে আমি খাই আছোঁ। মানুহটো নাই কৰিবই লাগিব, উপায়টো নাথাকে নহয়। আপোনাৰ ঘৰত যিখিনি আছিলে সেইখিনিতো আমাৰ সত্যজিৎ নাম বুলি কয় আমাৰ তেওঁ উলিয়াই দিছোঁ। ঘৰলা উলিয়াবানি মোৰ কথা